প্ৰথম কথাটো আটাইতকৈ ভাল লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ভাদ মাহটোতে দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ এই পৃথিৱীলৈ নামি আহিছিল বসুমতীৰ ভাৰ হৰণ কৰিবলৈ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰৰ কথাখিনি দশম স্কন্ধত সুন্দৰভাৱে প্ৰকাশ পাইছিল। যেতিয়া বৃক্ষৰূপী ধৰ্মই ব্ৰহ্মাৰ ওচৰলৈ যায়, ব্ৰহ্মাৰ ওচৰত গৈ ব্ৰহ্মা কান্দি কান্দি কয় যে হে প্ৰভু, পৃথিৱীত পাপৰ ভাৰ বাঢ়ি গৈছে, মই সেই ভাৰ সহিব নোৱাৰা হৈছোঁ প্ৰভু। যদি এনেদৰে আৰু পাপৰ ভাৰ বাঢ়ি যায় তেনেহ'লে মই সেই পাপৰ ভাৰ আৰু সহিব নোৱাৰিম, পুনৰ এই পৃথিৱী গৈ ৰসাতল পাবগৈ। আগতে যিদৰে ৰসাতলত আছিল, ভগৱন্তে বৰাহ ৰূপ তৃতীয় অৱতাৰ বৰাহ ৰূপ ধাৰণ কৰি নিজৰ স্থানত স্থিতি কৰিছে, স্থাপন কৰিছে ভগৱন্তই। আকৌ সেই স্থানে মই পামগৈ যদিহে আপুনি কিবা নকৰে। তেতিয়া ব্ৰহ্মাই চিন্তিত হৈছে, হয় পাপৰ ভাৰ বাঢ়ি গৈছে, কমাবলৈ এতিয়া কি কৰিম? সেই উপায় বিচাৰিবলৈ ব্ৰহ্মাই আকৌ দেৱতাক লৈ ক্ষীৰোদধি সাগৰৰ ওচৰলৈ গ'ল। ক্ষীৰোদধি সাগৰৰ পাৰত ব্ৰহ্মাই মাধৱক ধ্যান কৰিবলৈ ল'লে, কৃষ্ণক ধ্যান কৰিছে যে হে প্ৰভু, পৃথিৱীত পাপৰ ভাৰ বাঢ়ি গৈছে, এতিয়া তুমিয়ে কিবা এটা উপায় প্ৰদান কৰা আমাক। তেতিয়া প্ৰভুৱে সেই সময়তে কিন্তু ধ্যান কৰি থকাৰ সময়ত এটা আকাশী বাণী হ'ল। আকাশী বাণীটো হৈছে যে অতি কম সময়ৰ ভিতৰত দ্বাপৰ যুগত দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঐৰসত মই জন্ম লাভ কৰিম। সেই আকাশী বাণী কেৱল বোলে ব্ৰহ্মাইহে শুনা পাইছিল, অইন দেৱ দেৱতাই শুনা পোৱা নাছিল, কেৱল ব্ৰহ্মাইহে শুনা পাইছিল। আৰু সেই কথা মতে ভগৱন্তই দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঐৰসত জন্ম লৈছে। আৰু এটা কথা দশম স্কন্ধত এই কথাটো প্ৰকাশ পাইছে যে এটা ভাল স্বভাৱৰ এটা সন্তান জন্ম দিবলৈ হ'লে পিতৃ মাতৃ ঠিক তেনেধৰণৰ হ'ব লাগিব। যদি আপুনি ভগৱন্তৰ স্বৰূপ ভগৱন্তৰ অংশৰ সন্তান বিচাৰিছে তেনেহ'লে আপুনি ভগৱন্তক পূজা অৰ্চনা কৰিব লাগিব। কাৰণ দৈৱকীয়ে ভগৱন্তক পাবলৈ 12,000 বছৰ তপস্যা কৰিছিল, 12,000 বছৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু আমাৰতো 12,000 বছৰ আয়ুসে নাইচোন, আমি কিমান তপস্যা কৰিম? 100 বছৰ আয়ুস আমি ধৰি লওঁচোন। 100 বছৰৰ ভিতৰত আমি নিতৌ ভগৱন্তকে পূজা অৰ্চনা কৰোঁ। ভগৱন্তে নিশ্চয় এটা সুসবল এজন শ্ৰেষ্ঠ সন্তান আপোনাক প্ৰদান কৰিব। এতিয়া আপুনি চাব পাৰে তৃতীয় স্কন্ধত সন্ধিয়া পৰত কশ্যপ মুনি আৰু দ্বিতীয়ে দৈহিক মিলন হোৱাৰ বাবে তেখেতৰ ভাল সন্তান জন্ম নহ'ল। কি সন্তান জন্ম হ'ল? হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ। কাৰণ তেখেতৰ সময়টো শুভ নাছিল বুলি কৈছে, তৃতীয় স্কন্ধত কৈছে, নহয়নে প্ৰভু? তৃতীয় স্কন্ধৰ কশ্যপ আৰু দ্বিতীৰ পুত্ৰ জন্ম এই কথাটোত আছে। তাৰ আগত তাৰ আৰতো বহু কথা আছে। চাৰি সিদ্ধক জয় বিজয় বাধা প্ৰদান কৰিছিল বৈকুণ্ঠৰ দুৱাৰ পাৰ হ'বলৈ। সেইকাৰণে চাৰি সিদ্ধ অভিশাপ দিছিল জয় বিজয়কে তহঁতে পৃথিৱীত গৈ বেয়া মনুষ্য হৈ জন্ম ল'বি, সেই বুলি অভিশাপ দিলে।
আৰু তাৰ পাছত চাৰিসিদ্ধই অনুভৱ কৰিছে যে মই অভিশাপ দিব নালাগিছিলে আৰু জয় বিজয়ে অনুভৱ কৰিছে যে ময়ো বাধা প্ৰদান কৰিব নালাগিছিলে মই ভুল কাম কৰিছোঁ বাধা প্ৰদান কৰি সেইবুলি দুয়োৱে অনুভৱ কৰিছে সেইমতে জয় বিজয়ক ভগৱন্তই কৈছে যে তোমালোকে চিন্তা কৰিব নালাগে তুমি দ্বিতীয়ৰ গৰ্ভত গৈ স্থিতি লাভ কৰিবা তুমি তাতে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামে তুমি জন্ম লাভ কৰিবা বিজয়ে হিৰণ্যাক্ষ ৰূপ ধাৰণ কৰিছে আৰু জয়ে হিৰণ্যকশিপু হৈছে প্ৰথমতে বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তে হিৰণ্যাক্ষক বধ কৰিছিল হিৰণ্যাক্ষক বধ কৰি বিজয়ে পুনৰ দ্বাৰপালক হ'বলৈ আকৌ সক্ষম হৈছে তাৰ পাছতে প্ৰহ্লাদৰ কথাটো গম পাইছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ভক্ত প্ৰহ্লাদক কিমান অত্যাচাৰ কৰিছিল সেই অত্যাচাৰ কৰাৰ বাবে আকৌ ভগৱন্তই চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ গ্ৰহণ কৰি হিৰণ্যকশিপুক বধ কৰিলে জয় বিজয় দুয়ো আকৌ দ্বাৰপালক হ'ব পাৰিলে ক'বলৈ গ'লে ভগৱন্তই ভকতৰ সকলো বাঞ্ছাই পূৰণ কৰে ভগৱন্তৰ ভকতৰ নৱনিধি বুলি কৈছে আমাৰ প্ৰথম স্কন্ধৰ মংগলা চৰণত কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি ভগৱন্ত ভকতসকলৰ নৱনিধি ভকতসকলে যি বিচাৰে যে প্ৰভু মোক এইটো প্ৰয়োজন হৈছে মোক আপুনি দিব লাগে সেইবুলি এখন দৰখাস্ত প্ৰভুলৈ আগবঢ়ালে প্ৰভুৱে সেই বস্তুটো নিজৰ যোগ্যতা হ'লে নিশ্চয় ভগৱন্তই দিয়ে সেই প্ৰথম স্কন্ধটোতে কৈছে যে মই ভকতৰ দাস বুলি কৈছে তাৰ পাছতে ভাদ মাহৰ প্ৰথমটো কাৰণ ভগৱন্তই ভাদ মাহতে জন্ম লাভ হোৱাৰ বাবে ভাদ মাহটো পবিত্ৰ বুলি গণ্য কৰে দ্বিতীয়টো কথা হৈছে এই ভাদ মাহটোতে মহাপুৰুষ গুৰু দুজনাৰ মৃত্যু হৈছিল বা বৈকুণ্ঠ প্ৰয়াণ হৈছিল সেই ফালৰ পৰাও এই ভাদ মাহটো পবিত্ৰ বুলি কোৱা হয় আৰু শেষৰটো আটাইতকৈ গুৰুত্বপূৰ্ণটো হৈছে যে এই ভাদ মাহটোতে মহাৰজা পৰীক্ষিত মহাভাগৱত শ্ৰৱণ কৰি পৰম গতি পাইছিল আৰু এটা কথা পৰীক্ষিত ৰজাই কিন্তু সুখদেৱৰ মুখেৰে 7 দিন 7 ৰাতি শুনিছে আৰু আমাৰ প্ৰভুজনায়ো এই অনুষ্ঠানটি 7 দিন 7 ৰাতি কৰিছে সমস্ত 7 আপুনি চাব পাৰে স্বৰ্গ 7খন বৈকুণ্ঠ 7খন নৰকো 7খনে কিন্তু সকলো 7 মিলি আছে সেইকাৰণে 7 দিন হ'লে আটাইতকৈ ভাল তাৰ পাছতে পৰীক্ষিত ৰজাই এই 7 দিন 7 ৰাতি শুনি মুক্তি পাইছিল ভাদ মাহত এতিয়া কিহৰ কাৰণে ভাগৱত শুনিবলগীয়া হ'ল মই অকণমান এই সুযোগতে প্ৰকাশ কৰোঁ পৰীক্ষিত ৰজা আছিল মহাপৰাক্ৰমী জম্বু দ্বীপৰ প্ৰতি পৰীক্ষিত অভিমন্যুৰ পুত্ৰ পৰীক্ষিত আকৌ পৰীক্ষিত ৰজাৰ আন এটা নাম হৈছে বিষ্ণুৰাত কিয় বিষ্ণুৰাত হ'ল পৰীক্ষিত ৰজাই
পৰীক্ষিত ৰজাই গৰ্ভতে মাতৃ গৰ্ভতে কৃষ্ণক দৰ্শন পোৱাৰ বাবে 4 হাতে 4 অস্ত্ৰ ধৰি থকা ভগৱন্ত গৰ্ভতে দৰ্শন পোৱাৰ বাবে ভগৱন্তই মানে তেখেতক চাই তেখেতৰ নাম বিশ্বনাথ দিয়া হৈছিল। আকৌ জন্ম হৈ তেখেতে প্ৰতিজন ব্যক্তিক পৰীক্ষা কৰি চাইছিল যে গৰ্ভত মই যিজন 4 হাতে 4 অস্ত্ৰ ধৰি থকা পীত বস্ত্ৰ পৰিধান কৰি থকা কাণত মকৰ কুণ্ডল সুশোভিত হৈ থকা সেইজন প্ৰভু ভগৱন্ত ক'ত আছে? সেইজন ব্যক্তিক মই ক'ত পাম এতিয়া? সেই বুলি প্ৰতিজন ব্যক্তিকে পৰীক্ষা কৰি চাইছিল বাবে সেইফালৰ পৰা তেখেতৰ নাম আছিল পৰীক্ষিত। এতিয়া ভাগৱত শাস্ত্ৰত প্ৰতিখন শাস্ত্ৰতে পৰীক্ষিত নামেৰে এতিয়া বিখ্যাত। সেই পৰীক্ষিত ৰজাই এদিন এটা বাকচ দেখিলে। বাকচটো খুলি চোৱাত এটা সোণৰ মুকুট জিকমিকাই আছে। জিকমিকাই থকা দেখাততো তেখেতৰ মন গ'ল পিন্ধিবলৈ। ইমান সুন্দৰ মুকুট, মই থাকোঁতে সোণৰ মুকুটটো আৰু কোনে নিপিন্ধিব, সেইকাৰণে মই পিন্ধি পেলাই যাওঁ আৰু সেইবুলি সোণৰ মুকুটটো পিন্ধি ল'লে। পিন্ধাৰ পাছত তেখেতৰ মন গ'ল মৃগয়া কৰিবলৈ। প্ৰথম স্কন্ধত আছে, প্ৰথম স্কন্ধৰ ব্ৰহ্মশাপত পণ্ডিত পৰীক্ষিত মৃগয়া কৰিবলৈ গ'ল। মৃগয়া কৰিবলৈ গৈ এটা পহুৰ পিছে পিছে বহুত দৌৰিলে। দৌৰাতো তেখেতৰ ভাগৰ লাগিলে। ভাগৰ লগাৰ পাছত তেখেতে এখন আশ্ৰম দেখিলে। সেই আশ্ৰমখন আছিল শমিক মুনিৰ। শমিক মুনিৰ আশ্ৰমত সোমাই শমিক মুনিক জল বিচাৰিছে যে হে প্ৰভু। তেখেতে শমিক মুনি স্তুতি কৰিছে যে মোক জল দিয়ক। কি কৈছে? জলং দেহি অহম তৃষ্ণাতুৰমস্মি। হে প্ৰভু, মোক জল লাগে, মই পিয়াহত মই লিপ্তমান হৈ আছো, মোক পানী দিয়ক। সেই বুলি শমিক মুনিক স্তুতি কৰিছে। কিন্তু সেই সময়ত আকৌ শমিক মুনি ধ্যানস্থ হৈ আছিলে। ধ্যানস্থ হৈ থকাৰ বাবে তেখেতে সেই কথা গম পোৱা নাছিলে যে কোনোবা আহিছে, পৰীক্ষিত ৰজা আহিছে, পানীকণ বিচাৰিছে। সেই কথা গম পোৱা নাছিলে। যেতিয়া ভগৱন্ত ভকতৰ মাজত যেতিয়া এটা সম্পৰ্ক চলি থাকে তেতিয়া কাৰো মাত নুশুনে ভকতসকলে। তেতিয়াতো পৰীক্ষিত ৰজাৰ খং উঠি গ'ল যে মই এই মোৰ ৰাজ্যৰ ৰজা পৰীক্ষিত, মোৰ প্ৰজা হৈ তুমি মোক অকণমান পানী দিব নোৱাৰা? সেই বুলি বহুত গালি পাৰিছে। তুমি মিছা ধ্যান কৰি আছা, মোক মিছা ধ্যান কৰি মোক উপলুঙা কৰিছা তুমি। সেই বুলি কৈ ওচৰতে এটা মৰা সাপ দেখিলে। মৰা সাপটো শমিক মুনিৰ গলত আৰি দিলে। আৰি দিয়াৰ পাছত পৰীক্ষিত তাৰ পৰা গুচি গ'ল। সেই সৰ্প পৰীক্ষিত ৰজাই দি থকা অৱস্থাত তেখেতৰে শিষ্য এজনে দেখিলে অপকৰ্ম কৰি থকা। সেই শিষ্যজনে গৈ শমিক মুনিৰ পুত্ৰ শৃংগী মুনিক সেই কথা জনালে যে তোমাৰ দেউতাৰ গলত পৰীক্ষিত ৰজাই এডাল মৰা সাপ আৰি থৈ দিছে। তেতিয়া শৃংগী মুনিয়ে একো নাভাবেই পৰীক্ষিত ৰজাক অভিশাপ দিলে যে যি ব্যক্তিয়ে মোৰ পিতৃৰ গলত মৰা সাপ আৰিছে সেইজন ব্যক্তিক তক্ষকে 7 দিনৰ ভিতৰত দংশন কৰক। সেইবুলি অভিশাপ দি দিলে। আৰু দি আশ্ৰমত আহি বহুত কান্দিছে। কন্দাৰ পাছত শমিক মুনি ধ্যান কৰি হ'ল। ধ্যান কৰি হোৱাৰ পাছত
সামৰি সুতৰি যেতিয়া আহিছে তেতিয়া শৃংগীমণি কান্দি থকা দেখিলে। এতিয়া সুধিছে, হে শৃংগী, তোমাৰ কি হ'ল? তুমি যে ইমান কান্দি আছা, কাৰণটো কোৱাচোন মোক। তেতিয়া শৃংগীমুনিয়ে সুন্দৰভাৱে সকলোবোৰ কথা ক'লে যে, হে পিতৃ, পৰীক্ষিত ৰজাই তোমাৰ গলত এডাল মৰাশা বাঢ়ি থৈ গ'ল আৰু মই খঙতে তেখেতক 7 দিনৰ ভিতৰত সৰ্পৰাজ তক্ষকে দংশন কৰক বুলি মই অভিশাপ প্ৰদান কৰিলোঁ। তেতিয়াতো সমীক মুনিয়ে কৈছে যে, হে শৃংগী, তুমি সৰ্বনাশ কৰিলা, তুমিতো অভিশাপ প্ৰদান কৰিব নালাগিছিলে, কাৰণ এই ৰাজ্যৰ ৰজা পৰীক্ষিতৰ যদি মৃত্যু হয় তেনেহ'লে এই ৰাজ্যখন কোনে পৰিচালনা কৰিব? চুৰ ডকাইত আহিব, আহি গোটেই ৰাজ্য লুটপাট কৰি গুচি যাব, কোনো শাসকো নাথাকিব যুদ্ধ কৰা। সেইকাৰণে তুমি সৰ্বনাশ কৰিলা শৃংগী। বাৰু যি নহওক, তুমি যিহেতু অভিশাপটো প্ৰদান কৰিলাই, সেইকাৰণে তুমি এতিয়া 2জন শিষ্যক পঠাই দিয়া, পৰীক্ষিত ৰজাক কথাটো জনোৱা যে তুমি যিহেতু অভিশাপ দিলা সেই কথাটো তেখেতক অৱগত কৰাগৈ। সেই কথা তেতিয়া 2জন শিষ্যই গৈ পেলাই পৰীক্ষিত ৰজাক জনাইছে। আৰু পৰীক্ষিত ৰজাই ৰাজসভা পায়ে মুকুটটো যেতিয়া থৈছে তেতিয়াতো তেখেতৰ অনুভৱ হৈছে যে মই কি এনে অপকৰ্ম কৰিলোঁ। তাৰ আৰতো এষাৰ কথা আছে। তেখেতে মুকুটটো পিন্ধাৰ লগে লগে যে অপকৰ্ম কৰিলে আৰু মুকুটটো অতৰাৰ লগে লগে যে তেখেতৰ অনুভৱ হ'ল কেলে? কাৰণ সেই মুকুটটো আছিল জৰাসন্ধৰ। জৰাসন্ধই বহুত পাপ কৰিছিলে, বহুত মানুহক মৃত্যুদণ্ড দিছিলে, অপৰাধ কৰিছিলে। এই সমস্ত পাপবোৰ মুকুটটোতে লাগি আছিলে। আৰু পৰীক্ষিত ৰজাইতো স্থান দিয়াটো গম পাইছে, সোণত স্থান দিছে, সোণতটো স্থান দিছে পৰীক্ষিত ৰজাই। যিহেতু সোণতে যেতিয়া সোণ, তাৰ উপৰিও আকৌ জৰাসন্ধ, তেনেহ'লেতো আৰু অকণমান পাৱাৰফুলে মুকুটটো। সেই মুকুটটো যেতিয়া পিন্ধিলে আৰু তেখেতক কলিয়ে আৱৰি ধৰিলে। তেতিয়া কলিৰ নিয়ন্ত্ৰণত আছে পৰীক্ষিত। তেখেতৰ নিজৰ অনুভৱ হোৱা নাই মই বেয়া কাম কৰিছোঁ, তেখেতৰ নিজৰ মনটোৱেই নাই। তেতিয়া তেখেতৰ নিজৰ নিয়ন্ত্ৰণত নাই। কাৰ নিয়ন্ত্ৰণত আছে? কলিৰ নিয়ন্ত্ৰণত আছে। তেখেতে গম পোৱা নাই সমীক মুনিক পিন্ধাইছে। মুকুটটো যেতিয়া থলে তেতিয়া গম পাইছে যে মই কি অপকৰ্ম কৰিলোঁ এয়া। সেই বুলি ভাবি গোটেই ৰাজসভা উগুল থুগুল মনেৰে ইফালৰ পৰা সিফাল কৰি আছে। তেতিয়া সেই 2জন শিষ্যই গৈ পৰীক্ষিত ৰজাক অৱগত কৰিছে যে, হে পৰীক্ষিত, তোমাক সমীক মুনিৰ পুত্ৰ শৃংগীমুনিয়ে অভিশাপ প্ৰদান কৰিছে। অভিশাপ প্ৰদান কৰিছে যে তোমাৰ 7 দিনৰ ভিতৰত মৃত্যু নিশ্চিত। সেই কথা আমাক তেখেতসকলে জনাবলৈ আমাক কৈছে, সেইকাৰণে আপোনাসবক আমি জনাইছোঁ। সেই বুলি কৈ 2জন শিষ্য গুচি গ'ল। পৰীক্ষিত ৰজাই তাৰ পাছত ভাবিছে যে কি কৰা যায় এতিয়া, মুক্তিৰ পথ বিচাৰিবতো লাগিব। এতিয়া সেই পথ বিচাৰিবলৈ নিজৰ পুত্ৰ জন্মেজয়ক ৰাজ্যৰ ভাৰ প্ৰদান কৰি গংগাৰ পাৰত গুচি গ'ল। গংগাৰ পাৰত সেই সময়তে 60,000 ঋষিমুনি উপস্থিত হ'ল। 60,000 ঋষিমুনি গম পাইছে যে পৰীক্ষিত ৰজা বোলে অভিশপ্ত হৈছে। যিহেতু অন্তৰ্যামী ঋষিসকল গম পাইছে অভিশপ্ত হৈছে, সেইকাৰণে তেখেতকতো কিবা এটা উপায় প্ৰদান কৰিব লাগিব। সেইকাৰণে আমি এবাৰ তেখেতৰ ওচৰলৈকে যাওঁ, কি পাৰোঁ দিওঁ আৰু প্ৰদেশ। সেই বুলি গ'ল। তাত সেই সভাত 60,000 ঋষিমুনি
বহুতো ঋষি আছিল, ৰাজৰ ঋষি, দেৱৰ ঋষি, ব্ৰহ্ম ঋষি আদি গোটেইবোৰ আহি তাতে উপস্থিত হ'ল। এই তাতে আছে আমাৰ প্ৰথম স্কন্ধতে আছে দেৱৰ ঋষি, ৰাজৰ ঋষি আৰু ব্ৰহ্ম ঋষি, সেই বুলি প্ৰকাশ পাইছে।